গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল গাউলাজ ব্লগ। আজি আমাৰ বাৰ্থডেৰ পেণ্ডিং থকা খানাটো দিব ওলছোঁ গাইজ। আপোনালোকে চাই থাককচোন, অলপমান নিমখ মছলা আনিব যাব লগা আছিল, যাওঁ বোলো আহক। তো গাইজ মই আহি পালোঁ ঘৰ, আহকচোন যাওঁ ভিতৰত কোন কোন আহিছে চাই থাকোঁ বোলকচোন যাওঁ। তো আমাৰ সৰু বাবু পঢ়ি আছে গাইজ, আহকচোন চাই থাকক কোন কোনবা চলি আহিছে চাওঁ। এই চাক গাইজ চলি চাক, এই ৰহুন চেলে যে পেন্ডিং থাকা খানা আজি খাবা আইছো গাইজ। পুৰি আৰু মা আৰু এটা আছে আৰু এটা আছে আমাৰ, সিও আহিব অলপ দেৰিকে, পাছত লগ পাই আছোঁ। তো গাইজ আমাৰ পাকঘৰটো দেখাব লগচোন আপোনালোকক, আহক যাওক। এইটো আমাৰ পাকঘৰ, আমি ইয়াতে আজি ৰন্ধাটো হ'ব খানা। এইটো মোৰ মাদাৰ, এইখিনিতে হ'ল মছলাখিনি। তো গাইজ মেৰিনেশ্যনখিনি কৰিলোঁ, এতিয়া আমি অলপ টাইম ফ্ৰিজত থ'ম, পাছত লগ পাই আছোঁ বনোৱাৰ টাইমত। তো গাইজ এইটো কি আছে আৰু ভাত কাৰকেল কাটি আছোঁ ৰ। আমাক ভাত কাৰকেল যদি আজি খুৱাবি নেকি? ভাত কাৰকেল নহয়, আয়তো ভাজা খুৱাব নালাগিব। ভাজা আইটেম কি কি আছে? আইটেম পটল আলু ভাজা থাকবো, ভাত কাৰকেল থাকবো, দালি থাকবো, পাপড় থাকবো, মাংস থাকবো, আৰু এইকেইটাই আৰু বেলেগ নাই। এইকেইটাই এইকেইটাই বাবু যাবাৰ বস্তুত তামোল এখন আৰু পাণ এক পাত হ'ব। বা বহুত আইটেম কৰিছে আজি খাৱা এই কথা আৰু দে দে। তো গাইজ মই আহি গেলো, এতিয়া সৰিয়হ অলপ কৰিছে, আমি যাওঁ আহকচোন। ৰতে কি কৰিছা? মছলাখিনি বটি আছোঁ ৰ, এই মিক্সিত মাৰোঁ। চাই থাকছোঁ আপোনালোকে, চাই থাকক। হৈ গ'ল মছলা পিছে। এই গাইছ আমাৰ পেষ্টটো বটা হৈ গ'ল, এতিয়া আমি ওলম পিঁয়াজটো, চাই থাকছোঁ। শাক না গাইজ, পেঁয়াজ এক সাইড, মছলা এক সাইড করে দিছে। আমি তো ট্রেনিং লৈছিলি নেকি তই ইয়াত? এই কি ক'বা, শিলচৰত শিকি আহিছিলোঁ মই। শিলচৰত যে মই ডিউটিৰ কাৰণে থাকিছিলোঁ, মই ডিউটি কৰোঁতে যে শিলচৰত আছিলোঁ, তেতিয়াই মই এই শিকা। শিলচৰত এটা মই চাইনাৰ চেফ এটা পাইছিলোঁ হা, সেই চেফটো কৈছিল একদিন, ভাই তই বস্তু বনাওঁ কৰ, খানা চানা বনাওঁ কৰ হা। তাৰপিছত মই বোলো এই ভাই তোৰ কথাটো হয়ে, সি আকৌ কিবা চিং মুং চাং মাং চাং লাং কৈ, মই বুজি হেৰি নাপাওঁ আকৌ। তাৰপিছত মোৰে লগৰ এটা, সিও চাইনাৰ ভাষা অলপ জানে, জানিলে সি মোক ক'লা। তাৰপিছত মই ক'লোঁ তাক, বোলো হ'ব দেই মই বনাম, সেই চাইনাত এনেকৈ এনেকৈ বেলেগ বেলেগ কৰিলোঁ। তই এতিয়া কি বনাব যাম? বহাব যাম চকুৰ মাংস দিয়ে যাওক। এতিয়া আমি ভাজাটো বনাম আগে, কেৰেলা আলু ভাজিম। এইটো আমাৰ আৰু এই আমাৰ মেৰিনেট কৰা মাংসখিনি এইখিনি এতিয়া ভাজাব আৰম্ভ কৰিছে, ই ভাজাব শুনিছোঁ গাইছ। চাওঁ অলপমান পুৰাণ দিলেও মই চাই লওক। আমাৰ ভাজাখিনি বহাই দিম। গাইজ পিঁয়াজ দি দিয়ক, এই ভাজাখিনি বহাই দিম। ইয়াতে আমি এতিয়া দিম নিমখ আৰু হালধিটো দি দিওঁ। আপোনালোকে চাই থাককচোন, যেতিয়া আমি মাংসটো বহাম তেতিয়া আপোনালোকক লগ পাম আকৌ। তো গাইছ আমাৰ কেৰাহীটো সেই গৰম হ'ল, এতিয়া আমি তেল দিওঁ আহকচোন। আমি গাইছ তেলটো দি দিলোঁ, এতিয়া আমি গাইছ মাংসটো দিওঁ।
এই পুরা গরম উঠে গেছি এই জ্বালা দিল গাইছ আমি অলপমান এই মিক্সিত মাৰা পিঁয়াজ দিওঁ আগে আদা ৰহুন দি দিওঁ তাৰপিছত পিঁয়াজ দিওঁ আদা ৰহুনটো দিলোঁ অলপমান লাৰি দিব লাগিব সিঁচি তো গাইছ এতিয়া আমি পিঁয়াজটো দি দিওঁ আকা লাগে আদা ৰহুন পিঁয়াজখিনি দি দিলোঁ মজাকৈ অলপমান টাইম পিঁয়াজটো অলপমান ৰঙা নপৰাকলৈকে অলপ লাৰি দিব লাগিব এইখিনিতে অলপমান গাঢ়া ৰঙা ৰং পৰিলে এতিয়া আমাৰ মাংসটো দিব পাৰিম আমি চাওক এইকাৰে ভাঙি যাবই নাভাঙে এতিয়া আমি মাংসটো দিম ইয়াত আমি মাংসটো আয়ো গাইছ পুলিয়া কাই এই গাইছ কি এই এতিয়া গাইছ আমি মাংসটো দি দিম এই মেৰিনেট কৰি থোৱা মাংসটো এই ফালি দিয়াওঁতে বতাহখিনি না কি গাইছ অলপমান আগত থৈ লাগিব অলপ লাৰি দিলে হৈ যায় এতে আমি এতিয়া এড কৰিম নিমখ গাইছ লুন অলপ এড কৰি দিওঁ লুন আমি নিমখটো এড কৰিলোঁ এতিয়া অলপ লাৰি দিম এতিয়া নাও অলপমান ঢাকান দিব লাগিব অলপ টাইম 2 মিনিটৰ কাৰণে ঢাকান দিয়াৰ পিছত আমি ইয়াত আলু এড কৰিম গাইজ বহুত টাইম হ'ল সি বনাই আছে কিবা কৰি আছে চাওকচোন এই হৈছেনে নাই চাওক গাইজ মই ভাজি আছোঁ ৰ'ব কেনে হৈছে আপোনালোকক ৰংটো এই চাক লোকটো চাক নাই আপোনালোকক লগ পাব হোৱাৰ পিছত দেব নহয় যাওঁ তো গাইজ আমাৰ আৰু মাংস হ'বই বেছি টাইম নালাগে আৰু চাওক আমাৰ হ'বই আৰু বেছি টাইম নালাগে আৰু গাইজ আমাৰ খানা ৰেডি হৈছে এতিয়া সৰু বনাই আছে চাওকচোন গাইজ বনাই আছে গাইজ মোৰ আউটপুটটো চাওকচোন মাংসখনৰ কি মজা লগা আছে চাক না গাইজ খাব লাগে আৰু এতিয়া গাইজ আৰু আইটেম কি আছে যি আইটেম আছে এই মাংসখানটো দেখালোঁ আপোনালোকক এই আছে পাপৰ ইয়াতে আছে আমাৰ ভাজা ভাত কেৰেলা আলু ভাজা ইয়াতে আছে কল ভাজা এই হ'ল দালি ভাতটোতো এক্সট্ৰা ভাতটো আছে গাইজ আপোনাক খাৱাৰ টাইমত লগ পাই আছোঁ তো গাইজ এতিয়া ভাত বাঢ়িছে আমি খামেই আৰু কিবা এটা কৈ দিয়া চব আছে গাইজ আমাৰ প্ৰথম বাইট ল'ব ৰাজু কলিতাই কেনে হৈছে আহকচোন তাৰ পৰা জানি লওঁ ফাৰ্ষ্ট দালি দি খাই চাওঁ কেনে হৈছে এতিয়া আলু একদম কৰি দেখাই চাওঁ মাংসৰ আলু খাই চাওঁ বঢ়িয়া হৈছে দেই কিন্তু গাইজ খাব লগা হৈছে আপোনালোকেতো থাকিলে খাব পাৰিলে হয় একদম মজা আমাক সৰু বঢ়িয়া ৰান্ধে পাপা
আমার খাওয়া দাওয়া হয়ে গেল আমার চলিগিটার পৰা মন্তব্য তো শুনুকচোন কেনে লাগছি আমার খানা তই কি কবি ভাই মজা একেবারে হ্যাঁ মজা না একদম গুলি তোর কেনে লাগছি মজা কেনে হয়েছি খানা তই কি কবি ঠিকে আছে কিন্তু তাক থাও প্ৰাঞ্জিত নাই না প্ৰাঞ্জিত বেমাৰ হৈছে নেক্সট খানাত পাম তাক ঠিকে আছে গাইছ আমাৰ এটা মেম্বাৰ নাহিল প্ৰাঞ্জিত মহন্ত প্ৰাঞ্জিতৰ বেমাৰ হৈছে অলপমান তাক নেক্সট ভিডিঅ'ত আপোনালোকে দেখাব নেক্সট যেতিয়া খানা খাম তেতিয়া তাক আপোনালোকে দেখাব তো গাইজ ভিডিওটো চাই কেনে লাগে যদি ভাল লাগে লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব নি কৰি দিব আজিলৈ বাই বাই জয় শ্রী রাম গুড